দুইজনীয়া মিলি আপোনালোকক এটা ৰেচিপি বনাই দেখাওঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। মই প্ৰিয়াংকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু যদি অকণমান হ'লেও ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনিতে কথা এটা ক'ব বিচাৰিছোঁ, আচলতে বহুতে ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে পৰা নাই মোৰ চেনেলটো। মোক বহুতে প্ৰশ্ন কৰিছে যে বা তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰা নাই। আচলতে মই কিছুমান লিংক ফেচবুকত আপলোড দিছোঁ আৰু তাৰ থ্ৰুৱেদি যিখিনিয়ে ছাবস্ক্ৰাইব কৰিব বিচাৰিছে তেওঁলোকৰ কিবা কিবি আইডি বিচাৰিছে, তো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব পৰা নাই আৰু কিছুমানে ইউটিউবত গৈও ছাবস্ক্ৰাইব কৰিব পৰা নাই। চ' ভাবিছোঁ আজি প্ৰথমতে মই মোৰ চেনেলটো কেনেকৈ ছাবস্ক্ৰাইব কৰিব লাগে তাক আপোনালোকক অকণমান দেখাই দিওঁ। তো আপোনালোকে চাই লওক, যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এইদৰে ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমতে আপোনালোকে ইউটিউবটো অন কৰিব, তেতিয়া ওপৰত এখন আটচিকাচ ওলাব, সেইখন চুই দিব আৰু তাত লিখিব লাগিব প্ৰিয়াছ লাইফষ্টাইল। আৰু কিদৰে লিখিব লাগিব মই স্ক্ৰীনখনত ডাঙৰ ডাঙৰ আখৰে লিখি দিছোঁ, আপোনালোকে ঠিক তেনেদৰে লিখিব। আৰু যেতিয়া লিখি হৈ যাব তেতিয়া তলফালে এখন ব্লু কালাৰ আটচিকাচ আছে, সেইখন চুই দিব। চুই দিয়াৰ লগে লগে প্ৰিয়াছ লাইফষ্টাইলৰ চেনেলসমূহ ওলাব আৰু মোৰ চেনেলটো হৈছে এইটো, ব্লু কালাৰৰ প্ৰফাইল আছে, আপোনালোকে ভালকৈ চাই ল'ব। আৰু ইয়াত লিখা আছে ছাবস্ক্ৰাইব বুলি, এতিয়া আপোনালোকে সেইটো চুই দিব। আৰু চুই দিয়াৰ লগে লগে ৰঙাটো বগা হৈ গ'ল আৰু কাষত এটা বেল আইকন ওলাইছে, এতিয়া সেইটো চুই দিব। আৰু তেতিয়া তিনিটা অপশ্যন ওলাইছে, ইয়াৰে আপোনালোকে অলটো মানে প্ৰথমটো চুই দিব। এতিয়া ছাবস্ক্ৰাইব কৰি হৈ যোৱাৰ কাৰণে মই স্ক্ৰীনখন বেক কৰি দিছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ আৰু আজিৰ ব্ৰেকফাষ্টত ৰাখিছোঁ মই ফ্ৰুটছ, একেবাৰে পাতলীয়া আহাৰ ৰাখিছোঁ, মানে গধুৰ খাদ্য খাবলৈ একেবাৰে মন নাই যোৱা, কাৰণ আজি মই বহুত বেছি দেৰিকৈ উঠিছোঁ আৰু এতিয়া ৰুটি চুটি খাই লৈ দুপৰীয়া ভাত খাবলৈ মন নাযাব, সেইটো কাৰণে মই একেবাৰে পাতলীয়া আহাৰ ৰাখিছোঁ আৰু ই হেল্থৰ কাৰণে বহুত ভাল বাৰু। চ' খাব লাগে মাজে মাজে ফ্ৰুটছ। আৰু মোৰ প্লেটখন এবাৰ দেখাই দিছোঁ, এয়া এটা আম আৰু এটা কল আৰু এয়া দুটা খেজুৰ ৰাখিছোঁ আৰু এয়া অলপ আঙুৰৰ ৰস ৰাখিছোঁ আৰু ইমানেই। আৰু আজি মই তলত বহি খাইছোঁ, দেখিছে নাই বাৰু, তলত বহি খাইছোঁ। মোৰ মন গৈছে, মোৰ মানে যেতিয়াই যিটো মন গৈ থাকে, তো এতিয়া খাই লওঁ দেই মই। এতিয়া মোৰ আম খাই থাকোঁতে কথা এটা মনত পৰিছে, কৈ দিওঁ বুলি ভাবিছোঁ। আচলতে মোক বহুতে আমৰ যিকোনো ধৰণৰ ৰেচিপি বিচাৰি আছিলে, এই আইচক্ৰীম এনেকুৱা ধৰণৰ কিবাকিবি ৰেচিপি বিচাৰি আছিলে, কিন্তু মোৰ মেইন কথাটো হ'ল যে মোৰ মিক্সাৰ গ্ৰাইণ্ডাৰটো বেয়া হৈ গ'ল আৰু সেইটো কাৰণে পাপাই সেইদিনাখন গোলাঘাটলৈ লৈ গৈছিলে আৰু তাতে দি থৈ আহিলে আৰু এতিয়া অনা কৰা হোৱা নাই আৰু। চ' মই একো বনাব পৰা নাই, তো আপোনালোকক পাছতকৈ মানে দেৰিকৈ হ'লেও মই দিবলৈ চেষ্টা কৰিম, তো আপোনালোকে বেয়া চেয়া নাপাব আৰু। এতিয়া ভাবিছোঁ গা ধুব যাওঁ আৰু তাৰ আগতে মুখত কিবা এটা ঘঁহোঁ। মোৰ বহুত দিন হ'ল মুখত একো ঘঁহাই নাই, মানে আচলতে যতনেই লোৱা নাই, তো আজি কিবা এটা ঘঁহোঁ। কিন্তু মোৰ ফেচ পেক বনাবলৈ এতিয়া অকণো টাইম নাই, কাৰণ জল্দি গা ধুব লাগে আৰু আজি উঠা বহুত বেছি দেৰি হৈ গ'ল। চ' মই অতি সহজতে কিবা এটা কৰিব পৰা কিবা এটা ঘঁহিম। এই বস্তুটো মই সপ্তাহত এদিন হ'লেও ঘঁহোঁ, চ' আপোনালোকেও ঘঁহি চাব পাৰে, ভাল হয় স্কিনৰ কাৰণে। তো কি ঘঁহোঁ চাই লওকচোন। প্ৰথমে মই আপোনালোকক প্ৰয়োজনীয় বস্তুখিনি এবাৰ দেখাই লৈছোঁ আৰু এতিয়া মই এটা বাতি লৈছোঁ, ইয়াত মই চালাড ৰুকা ৰুকনিখনৰ সহায়েৰে আলু এটা ভালদৰে পিহি লৈছোঁ। আলুটো প্ৰায় পিহি হৈ গৈছে। এতিয়া মই ইয়াতে এচামুচ হালধি আৰু এচামুচ বেচন দিছোঁ আৰু এচামুচ মই এতিয়া ইয়াতে মৌ দিম আৰু এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। প্ৰথমতে মই আলুৰ পৰা যিখিনি ৰস ওলাব সেইখিনিৰ সহায়েৰে ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি ইয়াতে মই এচামুচ ঠাণ্ডা পানী দিম। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ম আৰু হালধিখিনি মই ঘৰতে খুন্দি লোৱা হালধি ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যদি ঘৰৰ হালধি নাই তেনেহ'লে অলপ ভাল ব্ৰেণ্ডৰ হালধি ব্যৱহাৰ কৰিব, যিহেতু মুখত লগোৱা কথা। এতিয়া মোৰ পেষ্টটো বনাই হৈ গ'ল, চ' মই এতিয়া এইখিনি ঘঁহি লওঁগৈ।
এতিয়া মই এই পেষ্টটো মুখত ঘঁহিম তাৰ আগতে মই কৈ দিওঁ যে এই পেষ্টটো বহুত বেছি গুণযুক্ত হয় কাৰণ ইয়াত মই যিমানখিনি বস্তু দিছোঁ গোটেইকেইটা স্কিনৰ কাৰণে বহুত বেছি ভাল হালধি বেচন সকলোৱে জানে স্কিনৰ কাৰণে ভাল মৌ সকলোৱে জানে ভাল আৰু ইয়াত আছে আলুৱে স্কিনটো বহুত বেছি ঠাণ্ডা কৰি ৰাখে তো এইটো পেষ্ট বহুত বেছি ভাল বুলিয়ে ক'ম আৰু যদি আপোনালোকে মোৰ স্কিনটো পচন্দ কৰে কাৰণ মই এইটো 1 উইকত এবাৰকে হ'লেও ঘঁহোঁ সদায় ঘঁহিব নালাগে এদিন ঘঁহিলে যথেষ্ট মই এসপ্তাহত এদিনকে হ'লেও এই পেষ্টটো ঘঁহোঁ চ' আপোনালোকেও ঘঁহিব পাৰে প্ৰথমতে মই চুলিখিনি বান্ধি ল'ব লাগিব কিন্তু মই বেণ্ডডাল পোৱা নাই চ' ভাবিছোঁ ক্লিপকে মাৰি লওঁ সময়ত বস্তুবোৰ বিচাৰি পোৱা নাযায় যে চ' বহুত প্ৰব্লেম হয় এতিয়া মই ক্লিপকেইডালে মাৰি লৈছোঁ এনেদৰে চক না মোৰ কপালখন ইমানেই ডাঙৰ সেইটো কাৰণে মই আগফালে চুলিখিনি উলিয়াই ৰাখোঁ এতিয়াও বেয়া লাগিছে আৰু উপায় নাই দেই বাৰু যি কি নহওক এতিয়া মই এইটো ঘঁহোঁ মই হাতে দিয়ে ঘঁহিম যদি আপোনালোকে বিচাৰে ব্ৰাছ ইউজ কৰিব পাৰে কিন্তু হাতেৰে ঘঁহি বহুত বেছি ভাল লাগে চ' মই হাতেৰে ঘঁহিম এতিয়া মোৰ এইখিনি ঘঁহি হৈ গ'ল আৰু অলপ থাকিলেগে এইখিনি মায়ে ঘঁহিব এটা আলু দুজনী মানুহৰ কাৰণে যথেষ্ট হয় চ' এইখিনি মায়ে ঘঁহিব নষ্ট নকৰোঁ আৰু মই এতিয়া এইখিনি 15 মিনিটমান থৈ দিম তাৰপিছত গা ধুই দিম এতিয়া মই জাষ্ট গা ধুই আহিছোঁ আৰু আপোনালোকক ডাইৰেক্ট মুখখনে দেখাইছোঁহি মুখখন আচলতে মই এতিয়া একোৱেই লগোৱা নাই ক্ৰীম চ্ৰীম একোৱেই লগোৱা নাই ডাইৰেক্ট মই আপোনালোকক মুখখন দেখাইছোঁহি চাওকচোন এটা গ্ল' আহিছে আৰু স্কিনখন খুব স্মুথ হৈ গৈছে চ' ভাবিলোঁ আপোনালোকক এবাৰ দেখাই লওঁ মই এই ফেচ পেষ্টটো লগাই আচলতে খুব মানে ফ্ৰেছ ফিল কৰোঁ আৰু ই এটা ফেচ ৱাছৰ কাম কৰে আপোনাৰ এক্সট্ৰা ফেচ ৱাছৰ কোনো প্ৰয়োজন নাই আৰু এইটো লগালে চ' আপুনি ট্ৰাই কৰি চাব পাৰে এতিয়া আপোনালোকক দেখালোঁ এতিয়া মই মুখত ক্ৰীম চ্ৰীম ঘঁহি ঠিক ঠাক হৈ লওঁ তাৰপিছত লগ পাই আছোঁ এতিয়া পাইছে দুপৰীয়া 1টা আৰু এতিয়া আমাৰ দুপৰীয়া ভাত বনোৱাৰ টাইম হৈছে আজি ভাবিছোঁ মা আৰু মই দুইজনীয়ে মিলি আপোনালোকক এটা ৰেচিপি বনাই দেখাওঁ একেবাৰে সিম্পল হয় ৰেচিপিকেইটা আৰু খাবলৈ বহুত বেছি ভাল লাগে আমাৰ বহুত বেছি ফেভৰেট হয় মানে ঘৰৰ গোটেইকেইটাই ফেভৰেট হয় চ' ভাবিছোঁ সেইকেইটা ৰেচিপিকে আপোনালোকক আজি দেখাওঁ আৰু ভাবিছোঁ ভাত চাত খাই উঠি আজৰি হৈ আপোনালোকক কিছুমান কথা ক'বলগীয়া আছে চ' সেইখিনি ক'ম নহ'লে ভিডিঅ'টো চাই থাকক এতিয়া মই পাকঘৰলৈ আহিছোঁ আৰু মায়ে ফাৰ্ষ্টতে বনাই ল'ব মায়ে বনাব আজি বৰদোৱা মাছৰ সৈতে ঢেকীয়াৰ এখন চিম্পল ভাজি হয় কিন্তু খাই বহুত বেছি টেষ্টি লাগে আৰু আপোনালোকে বাৰু বৰদোৱা মাছটো দেখিছে নাই মই প্ৰথমতে আপোনালোকক এবাৰ বৰদোৱা মাছটো দেখাই লওঁ বুলি ভাবিছোঁ যিসকলে দেখা নাই তেওঁলোকে চাই ল'ব আৰু যিসকলেতো চিনি পায় তেওঁলোকৰ বাবেতো ভালেই খুব চ' প্ৰথমতে মই আপোনালোকক বৰদোৱা মাছটো এবাৰ দেখাই লওঁ এইখিনিয়ে হৈছে বৰদোৱা মাছখিনি অলপমান শিঙৰা মাছৰ নিচিনা আচলতে বৰদোৱা মাছখিনি বহুতে চিনি নাপায় বা দেখিলেও নামটো নাজানিব পাৰে চ' মই আজি অলপমান দেখাই দিলোঁ আৰু প্ৰথমতে মায়ে কেৰাহীখন গৰম কৰি তাত অলপমান তেল দিছে আৰু তেলখিনি গৰম কৰি লৈছে এতিয়া তেলখিনি গৰম হোৱাত মায়ে হালধি আৰু নিমখ সানি লোৱা মাছখিনি দি ভালদৰে ফ্ৰাই কৰি লৈছে আৰু এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গৈছে চ' এতিয়া কাঢ়ি লৈছে এনেকৈ বাৰু মাছ ফ্ৰাই কৰি থাকোঁতে খাই থকা কাৰ অভ্যাস আছে জনাবচোন মই কিন্তু খাই থাকোঁ দেই এতিয়া একেখন কেৰাহীতে মায়ে প্ৰথমতে পিঁয়াজ দিছে আৰু এটা কেঁচা জলকীয়া দি দিছে আৰু এখন হেতাৰ সহায়েৰে ভালদৰে মিক্স কৰি লৈছে আৰু এতিয়া ঢেকীয়াখিনি ইয়াতে দি লৈছে আৰু এতিয়া ভালদৰে গোটেইখিনি অলপমান ভাজি লৈছে এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছে আৰু অলপমান হালধি দি দিছে আৰু এতিয়া ঢেকীয়াখিনি হালধি নিমখৰ লগত ভালদৰে মিহলাই ভালদৰে ভাজি লৈছে আৰু এতিয়া মায়ে 3 মিনিটৰ কাৰণে ঢাকোনখন ঢাকি দিছে আৰু এতিয়া 3 মিনিটৰ পিছত ঢেকীয়াখিনি প্ৰায় সিজিয়ে গৈছে কাৰণ কোমলীয়া ঢেকীয়া বেছি দেৰি নালাগে আৰু এতিয়া ইয়াতে ফ্ৰাই কৰা মাছখিনি দি দিছে আৰু এতিয়া ঢেকীয়া আৰু মাছখিনি ভালদৰে অলপ সময় ভাজি লৈছে এতিয়া আমাৰ ভাজিখন হৈয়ে গৈছে কাৰণ বন শাক সিজোতে বেছি দেৰি নালাগে আৰু মাছখিনিটো ফ্ৰাই হৈয়ে আছে এয়া মায়ে বনাই আছে ৰান্ধনীগৰাকীকো বোলো অলপমান দেখাই দিওঁ চ' দেখাই দিছোঁ আৰু আমাৰ ভাজিখন হৈ গৈছে চ' মায়ে ঢাকোন মাৰি গেছটো অফ কৰি দিছে মাৰ এতিয়া বনাই হৈ গ'ল
সো মই বনাম এতিয়া মই বনাম মাছালা এগ তাৰ বাবে লৈছো দুটা পিয়াজ আদা নহৰু পেষ্ট অলপমান নিমখ হালধি ৰেড চিলি আৰু জিৰা পাউডাৰ আৰু গৰম মছলা একেলগে লৈছো আৰু দুটা ডিম হাফকে কাটি লৈছো আৰু অলপমান টমেটো সস লৈছো প্ৰথমতে মই অলপমান তেল দি তেলখিনি গৰম কৰি লৈছো আৰু এতিয়া মোৰ তেলখিনি গৰম হৈ গৈছে সো ইয়াতে মই ডিম কেইফাল দি দিছো আৰু ডিম কেইফালত মই অলপমান হালধি আৰু নিমখ সানি লৈছিলো আৰু এতিয়া মোৰ ডিম কেইফাল ফ্ৰাই কৰা হৈ গৈছে সো মই এতিয়া এই কেইফাল কাঢ়ি লম মই অলপমান স্পিডত দেখাইছো যাতে আপোনালোকৰ বৰ নালাগক এতিয়া একেখিনি তেলতে মই অলপমান পিয়াজ দি দিছো আৰু এতিয়া পিয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি লম এতিয়া পিয়াজখিনি ভালদৰে ভজা হৈ গৈছে ৰঙচুৱা হৈ গৈছে পিয়াজখিনি এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম মই আজি আদা নহৰুখিনি একেলগে পিহি লৈছো এতিয়া ইয়াতে মই নাম মাত্ৰ নিমখ দিছো কাৰণ ফ্ৰাই কৰোতে নিমখ দিছিলো আৰু সসত নিমখ আছে এতিয়া হালধি অকমান দি দিছো ৰেড চিলি জিৰা পাউডাৰ গৰম মছলা দি দিছো আৰু গুটেখিনি ভালদৰে মিক্স কৰি লৈছো আপোনালোকৰ ওচৰত যি মছলা থাকে তাকে দিব আৰু মই ব্যৱহাৰ কৰাখিনিয়ে যে দিব লাগিব তেনে কোনো কথা নাই আৰু এতিয়া মই ইয়াতে অলপমান সস দি ভালদৰে গুটেখিনি মিক্স কৰি লৈছো মছলাখিনি সিজিবৰ বাবে মই এই হেতাখনৰ জোখত এহেতা পানী দিছিলো কিন্তু ভুলক্ৰমত সেইখিনি মোৰ ৰেকৰ্ডিং কৰা নহল আৰু এতিয়া মছলাখিনি পাৰফেক্ট হৈ গৈছে সো ইয়াতে মই ডিম কেইফাল দি দিছো আৰু এতিয়া ভালদৰে মিক্স কৰি লৈছো আসলতে এই ৰেচিপিটো খুব উজু হয় আৰু আপোনাৰ ঘৰলৈ যদি হঠাতে আলহী এজন আহে তেতিয়া আপুনি খুব সহজতে বনাই খুৱাব পাৰে আৰু 2 মিনিটৰ পাছত মোৰ মছলা এগ ৰেডি হৈ গ'ল এতিয়া মই ভাত খাব লৈছো আৰু আজি মোৰ থালিখনত আছে বইল মগু দাইল ঢেকিয়া মাছৰ ভাজি আৰু মছলা এগ হসাকে দেখিবলৈ খুব ধুনীয়া লাগিলে আসলতে সো মই ভাবিলো আজিও আপোনালোকক দেখাই দিও মোৰ থালিখন এবাৰ হসাকে দুইটা বস্তু ইমান বেছি টেস্টি হৈছে প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মই এতিয়া জাস্ট খাই আহিছো মানে ভাত খাই আহিছো এতিয়া ভাবিছো অলপমান জিৰাই লওঁ কিন্তু তাৰ আগতে সৰু এটা কথা কৈ লওঁ কথাটো হৈছে আজি মই যোনটো ৰেচিপি বনাইছিলো মানে মাছালা এগ হেতু ৰেচিপি যোনখিনি সুগাৰ পেশেন্ট আৰু ডায়াবেটিস পেশেন্ট আছে তেওঁলোকে প্লিজ নাখাব কাৰণ মই তাত সস দিছো আৰু সস দিলে বস্তুবোৰ সাধাৰণতে মিঠা হৈ পৰে হেতুটো সকলোৱে জানে হেতু কাৰণে এবাৰ কৈ দিছো তথাপিও আৰু যোনটো মায়ে বনাইছিলে হেতু সকলোৱে খাব পাৰে সৰু ডাঙৰ সকলোৱে খাব পাৰে আৰু হেতু এটা বহুত টেস্টি ৰেচিপি হয় সো মই আজি আপোনালোকক দুটা ৰেচিপিয়ে দেখাই দিলো তো আপোনালোকে অলপ চাই চিতি বনাব আৰু এতিয়া সন্ধ্যা 4:30 বাজিছে আৰু মই অলপমান খুজকাঢ়ি আছো এতিয়া মই সন্ধিয়া চাহ কাপ খাব লৈছো চাহ কাপত একেবাৰে সিম্পল হয় এটা নিমকি আৰু বিস্কুটে চাহ খাম আৰু মই এই চাহ কাপ খাই খাই ভাবিছো আজি ভিডিওটো সামৰণি মাৰি দিও কাৰণ ভিডিওটো যথেষ্ট দীঘল হৈ গৈছে আৰু আপোনালোকে যদি আজি ভিডিওটো ইমান কম হলেও ভাল পালে তেনেহলে প্লিজ লাইক এটা দি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ভিডিওটোৰ আৰম্ভণিতে কেনেদৰে সাবস্ক্ৰাইব কৰিব লাগে দেখাই দিছো তো নজনা সকলে প্লিজ হেতু চাই পিনি আপুনি সাবস্ক্ৰাইব কৰি লব মোৰ চেনেলটো আৰু আপোনালোকে প্লিজ মোক জনাবচোন কেনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে মই জনালে আসলতে বহুত বেছি ভাল পাওঁ সো আপোনালোকে মোক জনাবচোন কেনেকুৱা ধৰণৰ ভিডিওবোৰ চাব বিচাৰে মোৰ আজিৰ এই ভিডিওটো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু নতুন এটা ভিডিও লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ তেনেহলে আজিলৈ আহিছো বাই বাই এতিয়া মই চাহ কাপ খাই লওঁ